সাংবাদিক বন্ধু বান্ধৱীসকল, আজি আমি আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ উদ্যোগত আৰু বিশ্ব বেংকৰ সাহায্যৰে আমি নিৰ্মাণ কৰা 5খন জাহাজৰ শুভ উদ্বোধন কৰিবৰ বাবে ইয়াত উপস্থিত হৈছিলোঁ। আমি আপোনালোকক জনাবলৈ পাই অত্যন্ত আনন্দিত যে 100খন যাত্ৰী আৰু 50খন মটৰচাইকেল কঢ়িয়াব পৰা ইয়াত 3খন ষ্টীল কেটামৰান জাহাজ আজি আমি উদ্বোধন কৰিছোঁ। ইয়াৰে এখন জাহাজ নিমাতী আৰু কমলাবাৰী অৰ্থাৎ মাজুলী আৰু যোৰহাটৰ মাজত চলিব, এখন জাহাজ গুৱাহাটী আৰু কুৰুৱাৰ মাজত চলিব আৰু আনখন জাহাজ ধুবুৰীত চলিব। MV লোহিত নামৰ জাহাজখন নিমাতী ঘাট আৰু কমলাবাৰী নামত চলিব। MV সোনাই নামৰ জাহাজখন গুৱাহাটী আৰু কুৰুৱাৰ মাজত চলিব আৰু প্ৰতিমা পাণ্ডেৰ নামত উৎসৰ্গিত MV প্ৰতিমা নামৰ জাহাজখন ধুবুৰী ফেৰী সেৱাত নিয়োজিত হ'ব। জাহাজ ঘাটকেইটাত আমি ৰপেক্স জাহাজ আৰু আমি দিব। মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি তিনিখন জাহাজ গুৱাহাটীৰ পৰা ইয়াৰ পৰা ফ্লেগ অফ কৰিলে। এখন আপোনাৰ মানে মাজুলীত চলিব, এখন গুৱাহাটী কুৰুৱাত চলিব আৰু এখন ধুবুৰীত চলিব। আপোনালোকে দেখিলে আৰু তেখেতে লগতে আগন্তুক দিনত আৰু বহুত পৰিকল্পনাৰ কথা তেখেতে কৈছে, আপোনালোকে দেখিলে। চ' আমাৰ MA নিউজৰ দৰ্শকসকলক এনেকুৱা ধৰণৰ খবৰ আমি আগবঢ়াই গৈ থাকিম, যাতে আপোনালোকে আমাৰ এই চেনেলৰ জৰিয়তে অসমৰ প্ৰতিটো কোণৰ খবৰ আপোনালোকে পাই থাকিব পাৰে। কেমেৰা পাৰ্চন মুজামিলৰ হকে মই প্ৰাণদীপ ডেকা, ধন্যবাদ। MA নিউজ।